হেল্ল' এভৰিৱান, ৱেলকাম টু মাই নিউ ব্লগ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, মোৰো ভালেই। আৰু এতিয়া দেখিছে আমি গৈ আছোঁ এফালে মানে ফুৰিবলৈ বুলি নহয় বাৰু, বাহঁতৰ ঘৰলৈ যাম। আৰু ওচৰতে থকা আঠখিলে নামঘৰ, আমাৰ ঘৰৰ পৰা যিহেতু বেছি দূৰ নহয়, তো ভাদ মাহত যোৱাই নহ'ল। এতিয়া ভাবিলোঁ এতিয়াই গৈ আহোঁ আৰু। তো ব'লক, প্ৰথমতে মই বাৰ ঘৰত সোমাম, তাৰপিছতে গৈ আছোঁ নামঘৰলৈ। আপোনালোকে হয়তো সকলোৱে নামঘৰলৈ আহিছে। আৰু ফাইনেলি বাহঁতৰ ঘৰ পালোহি, চাহ তাহ খাই মেলি আজৰি আৰু বাঘৰ নামঘৰৰ নিচেই ওচৰতে, 1 কিলোমিটাৰো নাথাকে। বাঘৰৰ পৰা নামঘৰলৈ প্ৰায় 1 কিলোমিটাৰ। আৰু এয়া দেখিছেনে ভাগিন দুটা, সেয়া অকণমান নীতি, আৰু সেইফালে বাৰ ছোৱালী। অলপ সময় সিহঁতৰ লগতে খেলা ধূলা কৰি মেলি এয়া দেখিছেনে চৰাইটো ওচৰ পাইছেহি। আৰু বাইক ভনীয়েকৰ ফটো মৰা পোষ্ট দেখিছেনে আপোনালোকে বাৰু। আৰু এইফালে পোৱালিটো মোৰ লগতে অহাৰ পৰা লাগি আছে, দেখিছেনে কিমান মৰম লগা। আৰু ফাইনেলি ভাত পানী খাই মেলি আমি বা ঘৰৰ পৰা ওলাই আহিলোঁ মানে ঘৰলৈ নাযাওঁ, এতিয়া যাম নামঘৰৰ ফালে, বা নাযায়। আৰু এয়া ভাগিনজনীক লগত লৈ ওলাইছোঁ, আৰু আহি আছোঁ নামঘৰৰ ওচৰে পাম। আৰু এয়া মই কৈছোঁ যিহেতু বা ঘৰৰ পৰা বেছি দূৰ নহয়, তো আমি পালোহি আৰু 2 মিনিটৰ বাটো নহয়। সেয়া সিহঁতি ফটো মৰা পোষ্ট দি কেনেকৈ আগত গৈ আছে দেখিছেনে। দুইজনী বাইক ভনীয়ে সম্পূৰ্ণ একে, আৰু সিহঁতে ড্ৰেছো একে পিন্ধি আহিছে। লগ গৈ থাকোঁ, আৰু গৈ থাকিবলৈ নাই বাৰু। এয়া পালোহি দেখিছেনে আঠখিলে নামঘৰ চাকি। আৰু মই যিহেতু শৰাই নিদিওঁ বাৰু, চাকিকে জ্বলাম। আৰু এয়া নামঘৰৰ পৰা আমি পাই গ'লোহি। আগতে প্ৰায় অহা হয় মা ঘৰত থাকোঁতে, আৰু এতিয়া বিয়া হয় যিহেতু মই শিৱসাগৰলৈ বিয়া হ'লোঁ, অকণমান দূৰো হয়, সেইটো কাৰণে যাবলৈ সময় সুবিধাও মিলা নাই, আচলতে ভাগ্যও হোৱা নাই বুলি ক'ব লাগিব। আৰু এয়া নতুন নামঘৰ জনা এইফালে, আৰু নতুন নামঘৰ জনাত চাকি বন্তি জ্বলাবলৈ নিদিয়ে। তো আমি পুৰণা নামঘৰ, মানে আগৰ যিভাগ নামঘৰ আছিলে তাত চাকি বন্তি জ্বলাবলৈ দিয়ে, তালৈ যাব লাগিব। কিন্তু প্ৰথমতে অকণমান চাই লওক। আৰু এইফালে আহি গ'লোঁ পুৰণা নামঘৰ জনালে। ইয়াতে বন্তি প্ৰজ্বলন গৃহ দেখিছেনে, ইয়াতে সকলোৱে আহিলে ইয়াতে চাকি দিব লাগে। আৰু এই পুৰণা নামঘৰ জনাতে এইফালে ষ্টেজটো দেখিছেনে বাৰু, ইয়াতে ৰাস পতা হয়, ৰাস মহোৎসৱ মানে। আৰু মই এইফালে এগছি চাকি জ্বলাই লওঁ। তো চাই থাকোঁ আপোনালোকে ভিডিঅ'টো। নামঘৰৰ ভিতৰৰ পৰিৱেশটো নতুন নামঘৰ জনাৰ ভিতৰত ইমান ধুনীয়াকৈ থৈছে, আৰু চাফ চিকুণকৈ দেখিয়ে মনবিলাক ভাল লাগি যায়। দেখিছেনে ইমান ধুনীয়াকৈ সজাই থৈছে। আৰু এইফালে অহাবিলাকে হয়তো আপোনালোকে সকলোৱে দেখিছেই। আৰু আঠখিলীয়া নামঘৰলৈ নহা মানুহ খুব চাগে কম সংখ্যকহে আছে। তথাপিতো মই মোৰ ফালৰ পৰা আহিছোঁ যেতিয়া, আপোনালোককো অকণমান ভিডিঅ'ৰ জৰিয়তে দেখাই দিওঁ বুলি ভাবিলোঁ পৰিৱেশটো। তো আপোনালোকে চাওকচোন। আৰু এইফালে নামঘৰৰ একদম পূৰা মাজতে এয়া মণিকূট জনা আছে, মণিকূট ভাগ। আৰু এইফালে পুৰণা নামঘৰটো চাকি দিয়া হ'লে আপোনালোকে সকলোৱে দেখিছিলে। ইয়াতে ভাবিলোঁ সেৱা এভাগো কৰি ল'লোঁ, এয়া ককাজনৰ ওচৰত। আৰু আমি ইয়াতে বেছি সময় নকৰোঁ, তথাপিতো আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। দেখিছেনে কিমান ধুনীয়া এটা পৰিৱেশ। আৰু এয়া বাহিৰলৈ আমি ওলাই আহিলোঁ। আৰু এইফালে ব'লক গৈ থাকোঁ নামঘৰ জনাৰ আঠখিল নামঘৰৰ পুখুৰীটো নেদেখালে হয়তো ভিডিঅ'টো মানে সম্পূৰ্ণ নহ'ব যেন লাগে, নহয় জানো। আগতে ইয়াতে বহুত এনেকৈ ডাঙৰ কাছ আৰু মাছ ওলাই থাকে, কিন্তু তেতিয়াই নোলায় বাৰু। এইফালে আৰু ছাইডত দেখিছেনে অকণমানি সেইবিলাক শহাপহু। আৰু এয়া পুখুৰীৰ মাজভাগতে অৱস্থিত শ্ৰীকৃষ্ণ মূৰ্তি জনা, দেখিছেনে কৃষ্ণ। আৰু বিশেষকৈ ভাদ মাহত বহুত মানুহ হয়, মানে গণিব নোৱাৰা মানুহ হয়। এতিয়া বেছি মানুহ নাই। আৰু ইয়াত লৈ ল'লোঁ প্ৰসাদ, দেখিছেনে নামঘৰলৈ আহিলে প্ৰসাদটো থাকিবই, নহয় জানো। এনেও প্ৰসাদ খাই ভাল পোৱা মানুহ, আৰু আজি বিশেষ মানুহ নাই, বৰ বিশেষ মানে
সময়টো যিহেতু পাছবেলা হ'ল এতিয়া সোনকালে হ'লে ৰাতিপুৱাৰ ভাগতে মানুহ প্ৰায় আহি মেলি গুচি যায় চাকি ধূপ চাকি শৰাই দিয়ে আৰু আমি বাঘৰত সোমাই ওলাই দিওঁতেও অকণমান দেৰি হ'ল সেইটো কাৰণে প্ৰায় মানুহ নাই আৰু দুই এজন আছিলে কিন্তু এনেকৈ ভাল লাগিলে পৰিৱেশটো ইমান ঠাণ্ডা হৈ আছিলে দেখিছেনে এনেকৈ আমি ধুনীয়াকৈ চাকি বন্তি দি মেলি আৰু ওলাই আহিছোঁ এতিয়া ঘৰলৈ গৈ থাকোঁ আৰু এইজনা শিৱ মন্দিৰ নামঘৰৰ লগতে লাগি আছে এয়া শিৱ মন্দিৰ দেই ইয়ালৈও কোনোবা যদি আহে আহিব পাৰে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই আৰু কোনোবাই যদি নামঘৰ ভাগলৈ আহিম বুলি ভাবি আছে তেতিয়াহ'লে আহিব পাৰে বহুত ধুনীয়া এভাগ নামঘৰ আৰু প্লিজ আজিৰ ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু কমেণ্ট কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই